হেল্ল' গাইজ, এইটো ভিডিঅ' বহুত বেলেগ হ'বলৈ গৈ আছে কাৰণ প্ৰথমবাৰ মই মোৰ মাক গুৱাহাটী দেখুৱাবলৈ লৈ আহিছোঁ। আৰু তাতকৈ ইণ্টাৰেষ্টিং কথা এইটো যে প্ৰথমবাৰ মই মাৰ লগত চিৰিয়াখানা চাবলৈ আহিছোঁ। ৰাতিপুৱা 7টামান বজাত উঠি মা, মই আৰু দাদা আমি তিনিওজনে গুৱাহাটীলৈ বুলি ওলাই আহিলোঁ। গুৱাহাটীলৈ যোৱা দুটা কাৰণ আছিল। প্ৰথম কথা, মাক অলপ বেমাৰ দেখুৱাবলগীয়া আছিল আৰু ছেকেণ্ড কথা, মায়ে প্ৰথমবাৰ গুৱাহাটীলৈ গৈ আছে। বকলিয়াৰ পৰা গুৱাহাটী 220 কিলোমিটাৰমান হ'ব আৰু আমি লাংহিন ক্ৰছ কৰিছিলোঁৱে। দূৰৰ পাহাৰবোৰ আৰু পথাৰবোৰ দেখি অনুভৱ কৰিলোঁ সঁচাকৈ ৰাতিপুৱাৰ পৰিৱেশটো কিন্তু বহুত ধুনীয়া। কিন্তু মাৰ মনটো অলপ উগুল থুগুল লাগি আছিল কাৰণ মায়ে ফাৰ্ষ্ট টাইম গুৱাহাটীলৈ গৈ আছে। পিছে ময়ো ট্ৰেভেল কৰাৰ সময়ত আনৰ দৰে কথা পাতি ট্ৰেভেল কৰিব নোৱাৰোঁ। সেইবাবে পকেটত থকা হেডফোনডাল ওলাই হেডফোন কাণত লগাই খিৰিকীৰ ফালৰ পৰা বাহিৰৰ পাহাৰৰ পথাৰৰ ভিউ চাই আগুৱাই গ'লোঁ। এনেকৈ 5 ঘণ্টামান ট্ৰেভেল কৰাৰ পাছত আমি পালোঁগৈ খানাপাৰা আৰু ইয়াৰ পৰা অটো লৈ আমি চিধাই গ'লোঁ দিছপুৰ। কাৰণ দিছপুৰ হস্পিটেলত মাৰ কালি এপইণ্টমেণ্ট আছিল। তাৰ কাৰণে হস্পিটেলৰ সন্মুখত থকা এই হোটেলখনতেই এটা ৰুম ল'লোঁ। তো হে গাইজ, গুড মৰ্ণিং। এতিয়া আছোঁ মই ৰুমত, যোনটো আমাৰ এইখন আছিলে তোমাৰ এইফালে। এইখনেই হ'ল দিছপুৰ হস্পিটেল। তো ইয়াতে আজি মাৰ চেকআপ আছিল আৰু মই ৰাতিপুৱা 6টামান বজাত উঠি গা ধুবলৈ গ'লোঁ। আৰু গা ধুই হোৱাৰ পাছত আমি থকা হোটেলখনৰ ওপৰলৈ যাব ওলালোঁ। তো গাইজ, এতিয়া গৈ আছোঁ মই তোমাৰ ওপৰৰ পৰা অলপ দেখুওৱা। তো এতিয়া তোমাৰ বাজিছে 7টা আৰু আমি আছোঁ বৰ্তমান গণেশগুৰিত। তো আজি চাগে তোমাৰ মাৰ যোনখিনি টেষ্ট কৰিব লগা আছিলে ন কালি, তো সেই টেষ্টখিনি চাগে আজি পালেহে আমাৰ যোৱা হ'ব। আজি থাকিব লাগিব চাগে আৰু কাইলৈহে যোৱা হ'ব আৰু তেতিয়া। তো এতিয়া মই তোমাক অলপ ওপৰত গৈ আছোঁ। ওপৰৰ পৰা মই অলপ গুৱাহাটী গণেশগুৰিৰ ভিউখিনি দেখুৱাম আৰু। তো এতিয়া বাজিছে ৰাতিপুৱা তোমাৰ 7টা। তো ব'লা। কাৰণ ৰাতিপুৱাৰ গুৱাহাটীখন চোৱাৰ এটা বেলেগ মজা আছে। তো মই পালোঁহি এতিয়া তোমাৰ একদম বিল্ডিঙৰ ওপৰত আছোঁহি, য'ত আমি আছোঁ হোটেল। আৰু হোটেলখন হৈছে তোমাৰ গণেশগুৰিৰ মেইন তোমাৰ য'ত মাক দেখুৱাব আহিছিলোঁ দিছপুৰ হস্পিটেল। তো দিছপুৰ হস্পিটেলৰ একদম ফ্ৰণ্টত হয়। আৰু এতিয়া হোটেলত মই একদম ওপৰত আহিছোঁ। এতিয়া ৰাতিপুৱা তোমাৰ 7টা বাজিছে। তো আজি কেইটামান টেষ্ট আছে, সেই টেষ্টকেইটা তোমাৰ খ্ৰীষ্টানপট্টিৰ পৰা আনিবগৈ লাগিব আৰু সেই টেষ্টকেইটা অনাৰ পাছত ডক্টৰে চাই পেলাইহে আজি ঔষধ দিব। তো গতিকে আজিও থকা হ'ব চাগে। আৰু এইখনে হৈ গ'ল গুৱাহাটীৰ ৰাতিপুৱাৰ। এইখন মোৰ পিছফালে মই একদম ওপৰত আছোঁ এতিয়া। সঁচাকৈ গুৱাহাটীখন ওপৰৰ পৰা চাবলৈ বহুত ধুনীয়া। ওখ ওখ ঘৰবোৰ, লগতে এই ব্যস্ত জীৱনৰ মাজত নিজৰ সপোনৰ আৰু ঘৰখনৰ কাৰণে ওলাই অহা মানুহবোৰ। জীৱনটো আৰু আমাৰ নিচিনা সৰু গাঁৱত থকা গাঁৱলীয়া জীৱনটোৰ পৰা সম্পূৰ্ণ পৃথক। তোমাৰ এইখনে আৰু ওপৰত জাষ্ট ওপৰৰ পৰা তোমাক অলপ ভিউটো দেখুৱালোঁ মই। আৰু
আমি যোনখন হস্পিটেলত আহিছিলোঁ দিছপুৰ হস্পিটেল তো সেইখন তোমাৰ একদম আমাৰ ফ্ৰণ্টতেই আছে আৰু সেই হস্পিটেলখন যদি ক'বলৈ যাওঁ এইখনে হৈ গ'ল হস্পিটেলখন আৰু তো এতিয়া গৈ থাকোঁ তললৈ মাক লগ কৰোঁ আৰু চাহ খাবলৈ যাম চাগে কাৰণ ৰাতিপুৱা তোমাৰ 6টা বজাত উঠিলোঁ উঠাৰ পাছৰ পৰা একোৱেই খোৱা হোৱা নাই তো এতিয়া যাওঁ কিবা এটা খাওঁগৈ আৰু তো ব'লা তলত গৈ থাকোঁ ইয়াৰ পাছত মই তললৈ নামি আহিলোঁ আৰু ভাবিলোঁ মাক ওচৰত থকা চিৰিয়াখানালৈ ফুৰাবলৈ যাওঁ তাৰ পাছত আমি ওলাই গ'লোঁ ৰুমৰ পৰা অলপ দূৰত থকা চিৰিয়াখানালৈ তো গাইজ জু গৈ আছোঁ এতিয়া আমি তো চাই থাকা তুমি সম্পূৰ্ণ ভিডিঅ'টো আৰু মই গৈ আছোঁ ডাইৰেক্ট চিৰিয়াখানা আজি চিৰিয়াখানাৰ সম্পূৰ্ণ ভিডিঅ' দেখুৱাম তো গাইজ ফাইনেলি পালোহি আমি এতিয়া জু আৰু এতিয়া সোমাম টিকেট কাউণ্টাৰ ইফালে আছে আমি তাত টিকেট কৰিব লাগিব আৰু এইফালে মা আছে মাক লৈ আহিছোঁ আজি অলপ ঘূৰাবলৈ কিন্তু মই ভবাই নাছিলোঁ অনলাইনত টিকেট নোপোৱাৰ কাৰণে যে মই কেমেৰাটো লকাৰত থৈ যাব লাগিব তথাপিও একো নাই লাহে লাহে যিমান পাৰোঁ ফোনেৰেই মই ভিডিঅ' বনোৱা আৰম্ভ কৰিলোঁ তো গাইজ জু ভিতৰত খোজকাঢ়ি আছোঁ এতিয়া ভাবা নাছিলোঁ যে মই ইমান ধুনীয়া কেমেৰা চেমেৰা আনি ৰখাই দিব আৰু এতিয়া মই মোবাইলৰ লগত ভিডিঅ' বনোৱা হ'ব এতিয়া আৰু এইফালে ভিতৰত পূৰা খোজকাঢ়ি আছোঁ গাইজ আমাৰ অহা দেৰি হ'ল ইয়াত আৰু সেইকাৰণে 4টামান বজাত জু বন্ধ কৰি দিয়ে আৰু এতিয়া গৈ আছোঁ চিধা ৰুমলৈ আৰু এনেকৈ আগুৱাই গৈ আমি একেবাৰে শেষত চালোঁ ভালুক তাৰ পাছত আমি চিধাই ৰুমলৈ ঘূৰি আহিলোঁ কাৰণ 4টামান বজাত চিৰিয়াখানাও বন্ধ হৈ যায় ৰুমত আহি সন্ধিয়া মই দাদাৰ লগত ওলাই গ'লোঁ বৈশিষ্ট্য মন্দিৰৰ ফালে যিহেতু ৰাতি গৈছিলোঁ সেইবাবে ইমান ভালকৈ ভিডিঅ' শ্বুট কৰিব নোৱাৰিলোঁ বা যিখিনি পাৰিলোঁ গোটেইখিনি তোমাক দেখুৱাব চেষ্টা কৰিছোঁ পিছদিনাখন ৰাতিপুৱা সোনকালেই উঠিলোঁ আৰু ভাবিলোঁ যিহেতু আজি ঘৰত যাবৰেই হ'ল তো গাইজ মাক অলপ ওপৰত লৈ যাওঁ ওপৰৰ পৰা গুৱাহাটীখন দেখুৱাওঁ কেনেকুৱা তো গুৱাহাটী ফাৰ্ষ্ট টাইম আহিছে মায়ে গুৱাহাটীলৈ ভাবিছোঁ অলপ ওপৰৰ পৰা দেখুৱাওঁ কেনেকুৱা হয় তো এতিয়া ওপৰৰ পৰা দেখুৱাই আছোঁ অলপ ভিউ তোমালোকক গণেশগুৰিৰ এইখিনি তোমাৰ হ'ল গণেশগুৰি আৰু গণেশগুৰিৰ আমি থকা বিল্ডিংটো এইখিনিতে ফ্ৰণ্টতে আছে তোমাৰ দিছপুৰ হস্পিটেল আৰু আমি আহিছিলোঁ দিছপুৰ হস্পিটেলত আৰু 3 দিনমান থাকিলোঁ ইয়াত থকাৰ পাছত তোমাৰ ট্ৰিটমেণ্ট কৰিলোঁ প্ৰায় 7টামান টেষ্ট আছিলে গোটেইকেইটা টেষ্ট কৰিলোঁ কৰাৰ পাছত ৰিপৰ্ট আহিলে আৰু গোটেইকেইটা পজিটিভেই আহিছে তাৰপাছত ঔষধ চৌষধ ল'লোঁ লৈ পেলাই আজি আমি ইয়াৰ পৰা যাম আৰু একেবাৰে কাৰ্বি আংলং ঘৰলৈ আৰু চেক আউট টাইম তোমাৰ আছে 10টা বজাত মই কোৱাৰ কাৰণে অলপ বঢ়াই দিছে 10:30 11টা এনেকুৱা তো তাৰপাছত এতিয়া মই একদম চাৰ্টৰ ওপৰত ওলাই আহিলোঁ মাকো লৈ আহিলোঁ আৰু আহি পেলাই দেখালোঁ অলপ মানে গুৱাহাটীখন চাহ কেনেকুৱা আৰু তো গুৱাহাটী বুলি কয় মহানগৰ তো কেনেকুৱা এইখনে হৈ গ'ল গুৱাহাটী মহানগৰ অসমৰ
ইয়াৰ পাছত ৰুমলৈ গ'লোঁ আৰু বস্তুবোৰ পেকিং কৰিলোঁ কাৰণ 12:30ত আমাৰ কাৰ্বি আংলঙৰ গাড়ী আছিল। তো গাইজ ইফালে আমাৰ বস্তু ৰেডি হৈ গ'লে গোটেইখিনি। তো এতিয়া যাব হ'ল আৰু তোমাৰ এতিয়া প্ৰায় 10:30 বাজিলে। আমাৰ চেকআউট টাইম হৈছে তোমাৰ 10:30 হয়, কিন্তু বাছ আছে তোমাৰ 11:30 বজাত। তো এতিয়া চিধা তালৈ যাওঁ আমি। এতিয়া আমি খানাপাৰা যাব লাগিব গণেশগুৰিৰ পৰা। চাই লওঁ অটো লৈ যাম চাগে। আৰু ইফালে নাও ৰেডি হৈ গ'ল আৰু ওলাই ইফালে গোটেই বস্তুবিলাক। তো ব'লা গৈ থাকোঁ এতিয়া চিধা ঘৰলৈ আৰু। হোটেলৰ পৰা ওলাই চিটি বাছ লৈ আমি খানাপাৰালৈ গ'লোঁ। আৰু সঁচাকৈয়ে 3 দিন সময় কেনেকৈ পাৰ হৈ গ'ল অকণো ধৰিবই নোৱাৰিলোঁ। আৰু আজি ঘৰলৈ যাবলৈ হ'ল। মাৰ এই অনুভৱ সম্পূৰ্ণ নতুন, কাৰণ প্ৰথমবাৰ গুৱাহাটী আহিছে। প্ৰথমবাৰ ইয়াৰ পৰিৱেশৰ লগত মিলিব পৰা নাছিল, যদিও পিছলৈ মিলি গৈছিল। এতিয়া গুৱাহাটীক বাই বাই কৈ আমি খানাপাৰাৰ পৰা ঘৰলৈ উৰা মাৰিলোঁ। ভিডিঅ'টো কেনেকুৱা লাগিল জনাবা। যদি ভাল লাগিল ছাবস্ক্ৰাইবটো কৰি যাবা বুলি আশা ৰাখিলোঁ। লগতে এতিয়ালৈ বাই এণ্ড ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম।